হাই ফ্ৰেণ্ডছ, এয়া চাওক আজি মই আবেলি কেৰাহীত বম ফুটাম। কোনে কোনে কেৰাহীত বম ফুটাব পাৰে ক'বচোন। এই চাওক এতিয়া কি বম ফুটিব, এনেকৈ লৰাই দি এখন ঢাকন দিব লাগিব। তাৰপাছত কি থাপ থুপ বম ফুটিব। এইয়া আৰম্ভ হ'ল, বম ফুটা আৰম্ভ হ'ল। এইয়া দেখিছে কোনে কোনে বম এনেকৈ ফুটাই আবেলি সময়ত ক'ব দেই মোক। আৰু এতিয়া এই বমবোৰ যেতিয়া গোটেই ফুটি শেষ হ'ব, আমি তাক ভক্ষণ কৰিম, মানে আমি তাক খাম। কোনে কোনে খায় এনেকুৱা বম ফুটোৱা পপকৰ্ণ ক'বচোন বাৰু। ভিডিঅ'টো চাই কেনে পালে জনাব। কি ভাল লাগে ন এইখিনি সময়ত, চাওকচোন ইমান ধুনীয়াকৈ ফুটি আছে। এইয়া ফুটি শেষ হৈ গ'ল, গেছ বন্ধ কৰি দিলোঁ। এতিয়া মই বাউল এটাত ওলাই ল'ম। এইয়া এতিয়া আমি খাব ধৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।